গাইস স্ট্রাগল সব লাখ সব বোকা এগুলা খসি খসি যাওয়া লাগবে এটা। Hey guys, कैसे हो? उम्मीद करता हूँ सभी के सभी भाई लोग बड़े होंगे। तो गाइस डेली लाइफस्टाइल होते আৰু এবাৰ আহি গলো নতুন ব্লগ এটা দিবলৈ। তো বলো চাবৰে বৰষুণ দিব পাৰে এনে ঠিকে আছে বাকি। আৰু গাইস মই চাৰ্টাৰ লগাই ৰখি আছো আৰু মৌচমটো বঢ়িয়া হৈ আছে, বৰষুণ দিব চাগে। ই কলা কলা আছে ডাঙৰ। গাইস বলক। তো গাইস মানে মই এনে ক্লিপ উলাই আছিলো আৰু ভন্টি কি কৰিল উহকনি বুলি ভাবি কিনে গাইস মাথাতে ভাঙি দিলে আৰু কণীটো আছিল নৰ্মেল কণী। গাইস চাব পাৰে অৱস্থা চাব পাৰে চলিৰ। ভাবছিলো কি ৰ'দ দিব আপোনালোকক দেখালো কলিয়া মলিয়া হৈছে আৰু গাইস ইটাৰ বতৰটো চাব নেকি। এই গাইস চাব পাৰে কেনে ৰ'দ দিছে গাইস, ৰাতিলৈকে বৰষুণে দিয়ে নেকি। এতিয়াতো বহুত ৰ'দ দি আছে আৰু মোৰ বেকগ্ৰাউণ্ডত চাব পাৰে বঢ়িয়াকৈ আছে। আৰু গাইস এই চাইডে কাম চলি আছে দেখাই দিওঁ। এই চাও গাইস চিকেন পলিচি আছে গাইস, কিবা ঘৰ চৰ ভাঙি আছে সেইকাৰণে এনেকা শব্দ আহি আছে বেকগ্ৰাউণ্ডত। আৰু বৰ্তমান মই এনেই আছো, আপোনালোক দেখাই আছো বাকী কিবা কৰিলে দোকান যাওঁ আৰু মই এতিয়া মুতি লওঁ, মুতি কিনে দোকান যাওঁ বলক। এইটো হ'ল 6টা বাজে আৰু 6টা বজাৰ ভিউ সিফালে ছানছেট হৈ আছে বঢ়িয়াকৈ চাব পাৰে। 6টা বজাৰ ভিউ বঢ়িয়া ক্লিয়াৰ ক্লিয়াৰ মৌচম গাইস বঢ়িয়া। মই মুতি কিনে দোকান যাওঁ আৰু স্ট্ৰাগল চাওক এইবিলাক চব বোকা এইবিলাক খচি খচি যাব লাগব এতিয়া। চাব পাৰে মোৰ বেক চাইডে ষ্ট্ৰীট লাইট জ্বলি আছে আৰু দোকান যাই আছো বলক। এতিয়া বঢ়িয়াকে এটা মন্দিৰ পাব ইফালে সেইটো আৰু গাইস ষ্ট্ৰীট লাইট জ্বলি আছে ইয়া চাব পাৰে। এই আগত দোকান আছে বলক যাওঁ। পৰা ইফালে এতিয়া চাহ বনাম বলক। আৰু গাইস চাহ পাব পাৰে বিস্কুট লৈ লৈ এতিয়া ঘৰত যাই আছো বলক। আজি ব্লগটো এইখিনি আৰু ভাত পানী খালো আৰু ভাল লাগিলে ব্লগটো লাইক কমেণ্ট শ্বেয়াৰ সাবস্ক্ৰাইব কৰি দিব। বাই বাই।